হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ ঘৰতে সহজে কেনেকৈ নেমুৰ আচাৰ বনাব পাৰি। আৰু আজি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই লৈছোঁ 2টা নেমু, পকা নেমু ল'ব আৰু জলকীয়া লৈছোঁ, আদা লৈছোঁ অকণমান, এচামুচ চবগুটি ল'ব আৰু এচামুচ ল'ব জিৰা, গোটা জিৰা, আৰু ইফালে হৈছে মিঠি এচামুচ ল'ব। সকলো বস্তুৰে এচামুচ কৰি ল'ব। আৰু ইয়াতে হৈছে ধনিয়া গুটি। জলকীয়াখিনি ঠাৰি গুচাই ল'ব। আৰু জলকীয়া, আদা আৰু নেমু মই পানী যাবৰ কাৰণে আগতে ধুই ৰাখিছোঁ। আৰু এতিয়া নেমুখিনি মই বাকলিখিনি গুচুৱাই ল'ম। বাকলি থাকিলে অকণমান তিতা লাগে। আৰু সৰু সৰুকৈ এনেকৈ বাকলি গুচুৱাই কাটি ল'ব। একদম সৰু সৰুকৈ কাটিব, বেছি ডাঙৰকৈ নাকাটিব। একেবাৰে মানে নিজৰ চাইজত, নিজৰ ভাল লগা চাইজত কাটি ল'লেই হ'ল। আৰু এইখিনি জলকীয়াখিনিও মই সৰু সৰুকৈ কাটি লৈছোঁ। জলকীয়াখিনি সৰু সৰুকৈ কাটি লোৱা এইটোৱেই কাৰণ ভিতৰলৈকে তেলটো অকণমান সোমাই যাব লাগিব। আৰু আদাখিনিও মই সৰু সৰুকৈ পিচ কৰি কাটি লৈছোঁ। আৰু গোটেইখিনি বস্তু মই একেলগতে এনেকৈ কাটি ৰেডি কৰি ৰাখিছোঁ। আৰু এইফালে মই কেৰাহীত মছলা যিখিনি ৰেডি কৰিছিলোঁ সেইখিনি অকণমান লৰাই মই ভাজি থাকিম। আৰু অকণমান ভাজি হোৱাৰ পিছত নমাই থৈ আকৌ মই এই কেৰাহীটোতে অকণমান তেল গৰম হ'বলৈ দিম। তেল গৰম হোৱালৈকে মই মছলাখিনি অকণমান পিহনাত পিচি ল'ম। আৰু তাৰপিছত মই এটা বাউল লৈছোঁ। বাউলটোত যাতে পানী নাথাকে একদম ভালকৈ মুচি, শুকান কাপোৰে মুচি ল'ব। বাউলটোত গোটেইখিনি বস্তু মই মিক্স আপ কৰিম। এতিয়া মিক্স কৰিম জলকীয়া, আদা আৰু কাটি থৈ দিয়া নেমুখিনি। পৰিমাণ অনুসৰি নিমখ দি দিব আৰু লগতে গুড়ি দি দিব। হালধি গুড়ি বেছি দিব নালাগে। আৰু এতিয়া মছলাখিনি, হালধি আৰু নিমখ মই গোটেইখিনি একেবাৰে ভালকৈ মিহলাই ল'ম। গ্লাছৰ 2টা বটল মই এনেকৈ আগতীয়াকৈ ধুই ৰাখি ৰেডি কৰি ৰাখিছোঁ। আৰু এতিয়া মই ঠাণ্ডা হৈ যোৱা তেলখিনি নেমুখিনিত দি দিম। আৰু নেমুখিনিত যাতে গোটেই তেলখিনি লাগি যায় এনেকৈ লৰাই থাকিব 2 মিনিটমান। 2 মিনিটমান হোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ ভৰাই ৰাখিব আৰু ৰ'দত দিব। ঘৰত বনোৱা আচাৰটো এনেকৈ ৰখাব পাৰিলে বহু দিনলৈকে থাকি যায়, বেয়া হৈ নাযায়।